নমস্কাৰ প্ৰিয় দৰ্শক, মই সুস্মিতাই আন এটি নতুন ৰেচিপি ভিডিঅ'ৰ মাজলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ ভেজ পোলাও। এইটো এটা ফেমাছ ৰেচিপি আৰু ইয়াক সকলোৱে বনাব জানে। মইনো কেনেকৈ বনাওঁ সেইটোহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। পোলাও বনাবৰ বাবে মই লৈছোঁ খিচমিচ, বাদাম, জিৰা লৈছোঁ, চেনি লৈছোঁ, দালচেনি, ইলাইচি, আদা নহৰু পেষ্ট অকণমান, গাজৰ আৰু বিন সৰু সৰুকৈ কাটি লৈছোঁ। লগতে লৈ লৈছোঁ এটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু লৈ লৈছোঁ ঘি আৰু চাউলখিনি মই ধুই এনেদৰে টুকি ৰাখিছোঁ। এতিয়া মই গেছটো জ্বলাই এখন কেৰাহী এনেদৰে পাতি দিছোঁ আৰু কেৰাহীটো প্ৰায় গৰম হৈ উঠাত মই এতিয়া ইয়াত ৰিফাইন তেল 4-5 চামুচৰ জোখাৰে ৰিফাইন তেল দি দিছোঁ। আপুনি সম্পূৰ্ণ ঘি ব্যৱহাৰ কৰিব পাৰে। তেলখিনি প্ৰায় গৰম হৈ উঠাত মই এতিয়া কাজুখিনি ভাজি ল'ম। কাজুখিনি অকণমান ৰঙচুৱাকৈ মই ভাজি ল'ম আৰু এনেকুৱা কৰিলে পোলাওত এটা ধুনীয়া সুগন্ধ আহে কাজুখিনিৰ পৰা। আপুনি পোলাওত কাজুখিনি কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু অকণমান ভাজি লৈছোঁ। কাজুখিনিয়ে এটা সোণালী ৰং ধৰাত মই এনেদৰে এখন প্লেটত তুলি লৈছোঁ। এতিয়া মই গৰম তেলত দি দিম গোটা মছলাখিনি। গোটা মছলাৰ ভিতৰত মই জিৰা সৰু চামুচৰ জোখাৰে এচামুচ দি দিছোঁ আৰু দিছোঁ 3টা লং, 3টা ইলাইচি আৰু দালচেনি। এই আটাইখিনিয়ে মই এতিয়া গৰম তেলত ভালকৈ ফুটাই ল'ম। মছলাখিনি 2-3 ছেকেণ্ডমান ভজাৰ পিছত মই কাটি থোৱা পিঁয়াজটো দি দিছোঁ একেলগে। এতিয়া মই পিঁয়াজখিনিও ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভাজ খাই কোমল হৈ উঠালৈ মই পিঁয়াজখিনি ভাজি ল'ম। এইখিনিতে মই আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যদিহে মোৰ চেনেলত আপুনি নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পিঁয়াজখিনি মই 2-3 মিনিটমান ভাজিলোঁ আৰু এতিয়া মই ইয়াত এচামুচ চেনি দি দিছোঁ। আপুনি যদি মিঠা পোলাও খাই ভাল নাপায় তেন্তে চেনি নিদিব। এতিয়া দি দিছোঁ তেজপাত দুখিলা আৰু আপুনি তেজপাত আগতেও দিব পাৰে, কোনো কথা নাই আগত দিয়া পিছত দিয়াৰ। আৰু দি দিছোঁ এমুঠিমান খিচমিচ আৰু এতিয়া মই আটাইখিনি ভালদৰে ভাজি লৈছোঁ। এনেদৰে ভাজিলে ইয়াৰ পৰা এটা ধুনীয়া সুগন্ধ ওলায় আৰু এই সুগন্ধটোৱে পোলাওখিনি আৰু বেছি সোৱাদ ভৰা কৰি তোলে। এতিয়া মই আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ আৰু এইখিনিও মই ভালদৰে ভাজি ল'ম। আদা নহৰুৰ কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'ব লাগিব। এনেদৰে 1 মিনিটমান ভজাৰ পিছত মই সৰু সৰুকৈ কাটি থোৱা গাজৰ আৰু বিনখিনিও দি দিছোঁ। আপুনি নিজৰ ইচ্ছা অনুসাৰে যিকোনো পাচলি ব্যৱহাৰ কৰিব পাৰে। ফুলকবি, আলু, বিভিন্ন ধৰণৰ এনেকুৱা পাচলি ব্যৱহাৰ কৰিব পাৰে আপোনাৰ নিজৰ ইচ্ছা অনুসাৰে। মই কেৱল বিন আৰু গাজৰহে ব্যৱহাৰ কৰিছোঁ। গাজৰ আৰু বিনৰো কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'ব লাগিব। আৰু এতিয়া মই দি দিছোঁ আধা চামুচ নিমখ আৰু হেতা এখনেৰে ভালদৰে লৰাই দিছোঁ। এনেদৰে 2 মিনিটমান ভজাৰ পিছত পাচলিখিনি কোমল হৈ আহিল আৰু তেনেতে মই দি দিছোঁ ধুই টুকি থোৱা চাউলখিনি। পোলাওৰ বাবে মই আজি বাসমতি চাউলে ব্যৱহাৰ কৰিছোঁ। বাসমতি চাউল মই 2 গিলাচ লৈ লৈছোঁ আৰু আপুনি জহা চাউলো ব্যৱহাৰ কৰিব পাৰে বাসমতি চাউল নাথাকিলে। আৰু প্ৰথমতে মই চাউলখিনি ভালদৰে ধুই এখন ডাঙৰ ফুটা থকা চেকনিত টুকি ৰাখিছিলোঁ। এতিয়া মই দি দিছোঁ ভাজি থোৱা কাজুখিনি। আপুনি কাজু কিচমিচ কেঁচাকৈ ব্যৱহাৰ কৰিব পাৰে। মই অকণমান ভাজি দিছোঁ আৰু এতিয়া মই আটাইখিনি ভালদৰে মিহলাই লৈছোঁ। আটাইখিনি বস্তু ভালদৰে ভাজ খাই যোৱাত মই এটা প্ৰেছাৰ কুকাৰ গেছত পাতি লৈছোঁ আৰু এতিয়া মই কুকাৰতে ভজা বস্তুখিনি মই লৈ লৈছোঁ এনেদৰে। আপুনি কুকাৰতো ভাজি ল'ব পাৰে, কেৰাহীত নাভাজি। মই কেৰাহীত প্ৰথমতে ভাজি লৈছিলোঁ আৰু এতিয়া মই দি দিছোঁ জোখমতে পানী 3 গিলাচ। 2 গিলাচ চাউল লৈছিলোঁ আৰু সেইবাবে মই 3 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। পোলাওত বহুত বেছি পানী দি দিব নালাগে।
আৰু এতিয়া মই ভালদৰে কুকাৰৰ ঢাকনিখন মাৰি দিছোঁ আৰু কেৱল মাত্ৰ এটা চিটি যোৱালৈকে মই অপেক্ষা কৰিছোঁ। চিটি যোৱাৰ পিছতে গেছটো অফ কৰি দিব আৰু ঠাণ্ডা হোৱালৈ ৰৈ দিব। এয়া আমাৰ পোলাও ৰেডি। আপোনালোকে দেখিছেনে চাউলবোৰ ইমান ধুনীয়াকৈ এটা এটাকৈ সিজি গৈছে। আৰু এতিয়া আমি দি দিছোঁ 2 চামুচ, মই ইয়াতে 2 চামুচ ঘি এড কৰিম। আপোনালোকে নিদিলেও কথা নাই, দিলেও দিব পাৰে আৰু ঘি। আৰু এতিয়া মই এখন কাটা চামুচ লৈ লৈছোঁ আৰু কাটা চামুচেৰে মই পোলাওখিনি লৰচৰ কৰি দিছোঁ হেতাৰে, কাৰণ হেতাৰে লৰচৰ কৰিলে ভাঙি যাব। আৰু এতিয়া মই এটা বাটিত ভালদৰে ছাৰ্ভ কৰিছোঁ। আপোনালোকে বিবাহ বাৰ্ষিকী, বাৰ্থডে, এনেকুৱা স্পেচিয়েল দিনত, এনেকুৱা বিশেষ দিনত আৰু বিশেষ কৰি তুলিবলৈ এই পোলাওবিধ আপোনালোকে বনাব পাৰে ঘৰতে অতি সহজে। তেন্তে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, আপোনালোকৰ অনুভৱবোৰ মোক নিশ্চয়কৈ জনাব কমেণ্ট বক্সত। আৰু আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব। এইবিধ পোলাও একেবাৰে অতি সহজতে বনাব পাৰি। আৰু শেষত এইটোৱে কওঁ যে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, আন এটি নতুন ভিডিঅ'ৰ মাজত আপোনালোকক পুনৰ লগ পাম। বাই বাই। সকলোৱে ভালে থাকক, কুশলে থাকক, সুৰক্ষিত হৈ থাকক।